ঐ মোহন মোহন ঐ ল'ৰা কিয় ইয়াত এনেকে শুই আছ হেতেৰি চাওঁচোন দেখিছনে বাৰু কেনেকে পাকাখনত পৰি আছে সি চাওঁ ভিতৰতে শুই যা এই চব ৰচোন ঐ কলে গৈছ চাওঁ বাদাম পকৰীজনী এজনী কিয় পিছে পিছে লাগি আছ তই যে ইয়াত শুবলৈ আহিছ তোৰ কাৰণে চোফা পাৰি থৈছো নামচো নাম ইমান চিঞৰিছে শুম নে টোপনি যাম বাপেৰে এখন 5 ষ্টাৰ হোটেলৰ বিচনা বনাই থৈছে ইয়াত শুবলৈ আকৌ শুবলৈ বা কিহৰ ইমান মৰ টোপনিও যাচোন যা বাহিৰত একদম পানী মাৰি আগে যা যাওঁ যা সঁচাই যাওঁ যা গুচিয়ে যাম যা একদম এইটো ভিতৰলেহে গুচি গ'ল যে চাবি লগাই থৈছে ক'ত বিচাৰিম টচ পেনটো বা ক'ত থৈছে একাপ চাহি ইয়াতে বনাইছা ধুনীয়াকে খাই দিছো চিধা চিধি আহি মোৰ পাকঘৰ সোমালি যে তোমালোকৰ পাকঘৰটো চিধা চিধিয়ে আছে কাটপকে মাৰিম একদম কি কৰ ইয়াত এই টচ পেন নাই কাৰণে ইয়াতে চাহ কাপ বনাই পোৱা মাইমটো মই ফেচ কৰি দিম মাইম ফেচ কৰিবলৈ আহিছ চেনি চাহপাত গেছ গছত লাগিছে চাহ মইনা কলি যে গাটো দুৰ্বল হৈ আছে অৱশ্যে চাহ কাপ খালে ভাল লাগিছে ভৰি হাত নেভাঙোতে ইয়াৰ পৰা যাচোন যা তুমি যিমান বকিছা মই ভাবিছো মই ইমান কষ্টকে আহিছো মই য'ত শুইছো তাতে তুমি নিজে চাহ বনাই গৈ দি খাই আহিছা তুমি চাহ দিব লাগিছে নে গালি পাৰিব লাগিছে তোক একে দিম হে দুচৰ ওলা বুলি কৈছো নহয় ওলা একদম পাকঘৰৰ পৰা মই যাওঁ যা এই যে যাম ঘূৰি নাহিম চাগে নেলাগে যা যা যাবি তই সোনকালে যাবি মানুহ যে খোৱা শান্তি নিদিছে খোৱা শান্তি নিদিছে মইনা কলি যে তই সোনকালে যাবি তই যেতিয়া শুবি তেতিয়া লাইনটো যাব যেতিয়া উঠিবি তেতিয়া লাইনটো আহিব আকৌ শুবি লাইন যাব আকৌ উঠিবি লাইন আহিব এই আঙুলি ফুটাই হাও দিছে আগতে ফুটা দিছে এতিয়া ক'ত ফুটিছে আঙুলি হ'বলৈ অভাৱ আছে এই আঙুলি ফুটাই হাও দিছো তই সোনকালে যাবি জহম মানে যাবি খটা খটা ফুটিছে পাগল ভৰি আঙুলি ফুটা কি মোক খাও দিবলৈ আহিছে মইনা কলি যে আজি মই কৈছো তই শুবলৈ নাপাইছ তই খাবলৈ নাপাইছ কি হ'ল তোক আঁঠু কাঢ়িব কোনে কৈছে এফালে কি হৈছে কাক ৰাস্তাৰে গালি পাৰি পাৰি গৈ আছে আমাৰ এইজনী কোন হৈছে কেঁচা ঘূণীৰ কথা নাম নাই সুবিধা দিয়কচোন সুবিধা দি কি হ'ল মোৰ টকা মোৰ একাউণ্টত থৈছো এটিএম ব্লক কাৰণে পইচা উলিয়াবলৈ আহিছে নিদিব কিয় আপুনি কথাটো শুনি লোৱা নাই কি শুনিবলগীয়া থাকিলে আৰু আপুনি মেনেজাৰ ষ্টাফক কওক আৰু যদি বেংকত টকা নাই তলা লগাই দিয়ক হে হৰি বেংকত পইচা আছে কিন্তু আপোনাৰ একাউণ্টতহে পইচা নাই এয়া চাওক ২৬ টকা পকেটৰ পইচা আছে অ' গড পইচা সোপা ক'ত খৰচকৈ পেলালো মই চাওক এয়া পাছবুক আপ টু ডেট কৰি দিছোঁ আপোনাৰ হে মোৰ একাউণ্ট কোনোবা হেক কৰিছ অত সোপা পইচা ক'লে গ'ল আপোনাৰ একাউণ্টত পইচাই নাই নাই নেকি হ'ব ধনী ধনী মানুহৰো কেতিয়াবা বেলেঞ্চ জিৰ' থাকে একো নাই এইটো ডোণ্ট মাইণ্ড চিম্পল লাইফ অ'কে কি যে মানুহ আৰু দেই পেট ভাল পালি পাওঁ হৈছো আৰু এই ইখন এটা দে ইখন মই ল'ম ক'লে গৈছিলে চাহ মই বেংকৰ পৰা আহিলো শুন বেংকলৈ কেলে গৈছিল চাৰ্ট পেণ্ট এযোৰ চিলাবলৈ দিছিলো সঁচাই কওকচোন পইচা উলিয়াবলৈ গৈছিলো উঠালে মাল নাই এই বেংকত পইচা নাছে আপুনি কি কথা কৈছে বেংকত আছে মোৰ একাউণ্টত নাই এই বিহুটোত যোৱাৰ পিছত আপোনাৰ একাউণ্টটো কি হৈ যায় চাহ জানো তাৰ বেয়া দৃষ্টি পৰে মোৰ একাউণ্ট আচ্ছা যোৱাবাৰ দিনা এইবাৰ চাগে পাবি পইচা এইবাৰ পাবি পাবি মানে আমি বিশ্বাসো কৰিলোতো গাড়ী খৰচ খোৱা বোৱা বাদ দি 19টা মানুহে চাগে মই কিবা এটা পাম এটাতো তই ফুল পেমেণ্ট পাবি এটা মই ফুল গোটেই সোপা পাইছো গোটেই সোপা পাইছো মানে মিনিমাম ধৰ
মিনিমাম এইটো কিমান পইচা থেংক গড মই আকৌ ভাবিছিলো আপুনি মোক কিবা ফালন দিবলৈহে আনিছে নেকি আপুনি জানো তেনেকুৱা কাম কিবা কৰিছে না আচ্ছা মোক ঘৰটো ঠিক কৰি দি আপুনি যে একেবাৰে নাইকিয়া হৈ গ'ল এবাৰতো খবৰ এটা ল'ব যাব পাৰে মই একেবাৰে টাইম মিলাব পৰা নাই মোৰ নিজৰ বেয়া লাগি আছে যাম দিয়ক এনে কেনেকুৱা পাইছে ঘৰটোত থাকি সুন্দৰ অপূৰ্ব শান্তিয়েই শান্তি যেন স্বৰ্গপুৰী মই জানো নহয় ছাৰ মই আপোনাক বেয়া ঘৰ এটা চাই দিম নেকি সেইকাৰণে ভালৰ ভাল ঘৰটো চাই দিছো কিয় এনেকুৱা কৰিছে ছাৰ অ বিউটি অ পুৰুষোত্তম দা অ নহয় এনে মাতিছো কোনো নাহিবি ফি আছেনে বাৰু হা এই চব ইটো স্মিচা কি হ'ল এনে উলিয়াইছেনে কি কণী পইচাটো My dogs. আতনিয়াৰ অ এইটোৱে এইখিনিতে ৰৈ আছো সোমাই হওক পাৰিলে কি কমল নাই কি হ'ল তিলাকুটি তিলাকুটি কি হলো তিলাকুটি আছে হাতত তিলাকুটি কিলাকতি কি হ'ল ভিতৰত কিবা বেলেগ কেছ চলি আছে মই মাজত সোমাই দিছো মাই তিলাকুটি গুৰি কৰি দিছে কেছ চলি আছে নাজানিছো বেলেগ কেছ কি বেলেগ কেছ কোৱাচোন দুটি বেলেগ কেছ তিলাকুটি চেছ পিটিকি দিয়া একো পিটিকি দিয়া মাই ডক্টৰ ঘৰ চাই দিছে মোক ঘৰ চাই দিছে প্ৰব্লেমটো ক'ত হৈছে মোক অপেনলি কওকচোন অপেনলি ক'ব লাগে মইতো বেয়া ঘৰ চাই দিয়া নাছিলো বেয়া ঘৰ চাই দিয়া নাই শুবলৈ শান্তি নাই খাবলৈ শান্তি নাই ঘৰটোত সোমোৱা দিন ধৰি আজিলৈকে মই ভালকৈ গা ধুব পৰা নাই আমাৰ সোফাত আহি শুইছোহি মই অ মাই গড মাই গড এইটো কণ্ডিশ্যনত আছিল আপুনি কি ভাবি আছে মই ভাবিছো মোৰ মিষ্টেকটো ক'ত হৈ গ'ল ছাৰ ওলাকচোন ওলাওক এতিয়া ইয়াৰ পৰা ছাৰ মই সিদ্ধান্ত ললো কি মণিক মই মাকৰ ঘৰলৈ পঠাই দিম কিয় আপোনাক এটা নতুন ভাল ভাড়াঘৰ বিচাৰি দিব নোৱাৰালৈকে মই মণিৰ লগত নুশুওঁ মনে মনে থাকক শুম বাৰু দিয়ক কিন্তু মই আপোনাক কম দিনৰ ভিতৰত ধুনীয়া ভাড়াঘৰ এটা বিচাৰি দিম সেইটো এই কেকেৰ প্ৰতিজ্ঞা ছাৰ আৰু মই আপোনাক 2 দিন সময় দিছো হয় 2 দিনৰ ভিতৰত যদি মোক নতুন ভাড়াঘৰ চাই দিব নোৱাৰে আপোনাক মই চাকৰিৰ পৰা খেদিম সেইটো মোৰ ভীষ্ম প্ৰতিজ্ঞা